उदालगुरि जिल्लानि सासे राभा आइजोनि थुलुंगाखां हाबा। आखाइ दानाय लुनायनि गेजेरजों गावखौ रायजोआरि थाखोआव सिनायथि होनो हादों सासे राभा आइजोआ। थांनाय 2007 मायथाइनिफ्राय दानाय लुनायाव नांथाबदों मिर्दुला राभाया। जायनि जाहोनाव आगस्त दानाव आसाम दानाय लुनाय बिफाननिफ्राय 11थि माहारियारि दानाय लुनाय सान फालिथाय सानाव बान्थाबो मोननो हादों मिर्दुला राभाया। उदालगुरि जिल्ला टंला ओनसोलनि 1 नं सिंग्रिबारि गामिनि थागिबि मिर्दुला राभाया गुबुन आइजोफोरनि बायदि नखरनि हाबा हुखाल' नांथाबना थायाबालानो गावनि जुनिया रोंगौथि सि दानाय लुनायनि गेजेरजों रायजोआरि थाखोआव मुं लाखिनो हादों। बिथां मिर्दुला राभानि बेबायदि जाफुंसार जानो हानाय खौराङा दुलाराय आइजो माहारिखौ बुहुमनां थाखोनि मानदान्दायाव गोजौ खालामनो हानायखौ नुनो मोननाय जादों। মিৰ্দুলা ৰাভা মই 2007 চনৰ পৰা আৰম্ভণি কৰিছিলোঁ। প্ৰথমতে মই গামোচা বনাইছিলোঁ। গামোচা লকডাউনৰ সময়ত গামোচা বনাই লাষ্টত আকৌ ইণ্ডি আৰম্ভণি কৰিলোঁ। ইণ্ডি আৰম্ভণি কৰাৰ পিছত বহুত চেল হ'ল গামোচাটো আৰু ইণ্ডিটো। তাৰপিছত এনেকৈ বনাই মোৰ তেতিয়া মানে 2খন শাল আছিলে। তাৰপিছত 2খনৰ পিছত এতিয়া 6খন হ'ল আৰু হয় 6খনত 4খন মেচিন আছে। 4খন মেচিন আৰু বাকী 2খন চিম্পুল শাল। এতিয়া প্ৰত্যেকখনতে কাপোৰ থাকে আৰু ইণ্ডি আৰু গামোচা আৰু ফুলাম গামোচা পিন্ধা গামোচা এইটো থাকে। তাৰপিছত এনেকৈ কাপোৰ বনাই মই 2025 7 জানুৱাৰীত অসম চৰকাৰৰ পৰা এটা এৱাৰ্ড পালোঁ আৰু এৱাৰ্ড পাই ভালে লাগিল। এনেকুৱা যাতে এনেকুৱা কৰিয়ে যাতে আকৌ আগবাঢ়ি যাব পাৰোঁ সেইখিনিৰে মানে বহুত আশা আছে আৰু এতিয়া মানে আকৌ নেশ্যনেল এৱাৰ্ডৰ কাৰণে অলপ সাজু হ'ম বুলি ভাবিছোঁ আৰু হয় অসুবিধা হয় কেতিয়াবা। অৰ্ডাৰটো আৰু ৰেগুলাৰ থাকে মোৰ, তথাপিও বজাৰটো কেতিয়াবা দৰকাৰ হয়, কেতিয়াবা এনেকুৱা নহয় যে বজাৰ নহ'লেও মানে কাপোৰটো চেল নাযায়, এনেকুৱা নহয়। এতিয়া আকৌ আমাৰ এটা অসম চৰকাৰৰ পৰা চিজন আহিছে গামোচা দিবৰ কাৰণে, স্বনিৰ্ভৰ নাৰীৰ এইটো বছৰত দি থাকোঁ আৰু আমি গামোচাটো। তো মানে চৰকাৰৰ মতে গামোচাটোৰ প্ৰফিটটো প্ৰাইচটো অলপ ভাল আহে, তো আমাৰ লোকেলত অলপ কম আহে আৰু চৰকাৰক মানে 500, 1000 দিব পাৰিলে ভাল হয় আৰু হয় মিলে এইটো মানে চালি জাৰি চাই নিজৰ হাজিৰা চাই বা দিশ বাণীটো জোখ কিমান সূতা খাইছে এখন গামোচাত সেইটো দিশ বাণীটো চাই নিজৰ হাজিৰাটো প্ৰফিট ৰাখি কাপোৰটোৰ দাম কৰোৱা হয় আৰু হয় যথেষ্ট আছে সেইটো চাহিদাটোত। এতিয়াতো আকৌ বেছিহে হৈছে চাহিদা। মই যিটো এৱাৰ্ড পাইছোঁ ইণ্ডিতে পাইছোঁ। মই সূতাটো প্ৰথমতে গড়েশ্বৰৰ পৰা আনিছিলোঁ। তাৰপিছত এতিয়া টংলাৰ যিখন চাৰিআলিত দোকান আছে তেখেতে মানে হ'লচেলত দিয়ে আৰু হ'লচেলত দিয়ে। ওদালগুৰিত পায়। ইণ্ডিয়াটো এতিয়া পিয়'ৰ ইণ্ডি ল'ব বিচাৰিলে হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টত পায় আৰু ওদালগুৰিত তাৰ পৰা আনিব পাৰি। হয় এনেকুৱা পাৰ কেজি মই 2000ৰ পৰা পাইছোঁ আৰু এই যিটো মই এতিয়া ইউজ কৰি আছোঁ সেইটো 2000 কৰি আনিছোঁ। তাৰপিছত আকৌ ইয়াতকৈ যিটো 60 নম্বৰী সেইটো মোটামুটি 5000লৈকে পাইছোঁ। সেইটো বেছি সেইটো আকৌ বেছি ভাল কামটো। হয় নাজানো সিহঁতে মানে আজিকালি মানুহবিলাক কি হয় কাপোৰ বনোৱাৰ কথা ক'লে মানে লগে লগে পইচাটো আহিব লাগে, প্ৰফিটটো আহিব লাগে, যে গামোচাখন বা যিকোনো এখন কাপোৰ বনালে যে বস্তুটো এইটো হেৰাই যোৱা বস্তু নহয়। আজি নাই কাইলৈ যাব,
সেইটোতো কিন্তু মানে কাপোৰ বনালে এইটোও সুবিধা হয়, নিজৰ ঘৰত কাম বন কৰিব পাৰি বা নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ঘৰৰ পৰিৱেশটো ভালদৰে ৰাখিব। কাৰণ দিনত যদি বেলেগত হাজিৰা কৰিব যায় আজিয়ে পইচাটো পায়, সেইটো নহয়, কিন্তু কাপোৰত পইচাটো বহি থাকে ভাল। মানে এইটো সহায় হয় আৰু ভৱিষ্যতৰ কাৰণে, কিন্তু দিন হাজিৰা কৰি খোৱাটোতকৈ। আৰু কি হয়, বাহিৰত কাম কৰিব গ'লে দিনটো কাম কৰিব লাগিব, কিন্তু ঘৰত যদি গামোচাখন বনাই থাকে বা যিকোনো এখন শালত বহে, ঘৰৰ কামখিনি কৰিও মানে 1 ঘণ্টা ৰেষ্ট লৈ গামোচা বা যিকোনো কাপোৰ বনাব পাৰি আৰু সেইটো। বহুতকে পাইছোঁ, কিন্তু মোৰ লগত যিখিনি শিপিনী আছে জড়িত, তেওঁলোকে প্ৰত্যেকে কাপোৰ বনায়। এতিয়া যিকেইজন বাইদেউ আছে তেখেতসকলৰ কেইজন দুখন আছে শাল, প্ৰত্যেকে বনায়। এতিয়া মানে মোৰ কাৰণে আহিছে আৰু তেওঁলোকে হেল্প কৰিব, মানে সিহঁতকো সহায় কৰিছোঁ মই। এতিয়া সিহঁতেও মানে স্বনিৰ্ভৰশীল নাৰীত গামোচা দিছেতো, 2জনী চিলেক্ট হৈছে এইবাৰ, মানে চৰকাৰৰ পৰা হয় শাল পাব, নহয় সূতা কিনিবৰ কাৰণে দিব আৰু ছাৰ্ভে আহিছে। আমনি লাগি যায় মোৰ কেতিয়াবা কাপোৰ দি, আমনি লাগি যায়, মানে অৰ্ডাৰ আহি যায়। ইহঁতক মানে কওঁ আৰু বাইদেউহঁতক যে সোনকালে কাপোৰ বনাই দিয়া, অৰ্ডাৰ আহিছে বোলে। হয়, ইমান ভাল। হয়। এতিয়া আকৌ মোৰ ইণ্ডিৰ অৰ্ডাৰ আহিছে, পিচ চিষ্টেমত গুৱাহাটীৰ পৰা আহিছে অৰ্ডাৰ। পিচ চিষ্টেমত দিব লাগিব আৰু তেওঁলোকে কিবা ডিজাইন কৰিব চাগে। তেওঁলোকে এতিয়া মানে চিম্পুল খুজিছে আৰু চিম্পুলটো দিয়াৰ পিছত কৈ পঠাব কেনেকুৱা কি কোৱালিটি লাগে। হয়, অভাৱ নাই। হয়, অভাৱ নাই এনেকৈ। মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে যাতে নিজৰ বিদ্যাটো নিজে মানে উৎসাহ দি ফালে নিজে পিন্ধা কাপোৰটো নিজ হাতেৰে বনায়, বা কি কয়, বেলেগৰ পৰা আনি যাতে নিপিন্ধে। নিজৰ এটা ডিমাণ্ড থাকে, নিজে বনাই বা নিজে ডিজাইন কৰি পিন্ধাটো এটা ডিমাণ্ড থাকে। সেইকাৰণে মই আজিকালি ল'ৰা ছোৱালী হয় বা যিবিলাক মহিলা আছে তেওঁলোককো কৈছোঁ, মানে নিজৰ জাতিৰ ড্ৰেছটো নিজে যাতে বনাই ফালে পিন্ধে, তাৰ বাবে মোৰ ফালৰ পৰা অনুৰোধ থাকিল আৰু। হয়, সেইখিনি ইণ্টাৰেষ্ট নিশিকে। হয়, কিন্তু মোৰ মতে সেইটো যাতে আগবাঢ়ি গ'লে ভাল লাগিব আৰু প্ৰত্যেকে যাতে এজনক দেখি পেলাই আনজনে যাতে আগুৱাই আহে, তাৰ কাৰণে মই কামনা কৰোঁ আৰু। মানে মই বনোৱাৰ পিছত যাতে মোক দেখি পেলাই, কাৰণ এইটো হাতে মোৰ বিদ্যাটোতো কোনেও কাঢ়ি নিব নোৱাৰে, সেইটো তেওঁলোকেও যাতে মোৰ পৰা শিকি পেলাই আন এজনক দেখি পেলাই আকৌ তেওঁলোকেও শিকি যায়, সেইটো মোৰ ফালৰ পৰা আগ্ৰহ থাকিল আৰু আগুৱাই নিয়াত। কোনোবাই হেল্প বিচাৰিলে হেল্প কৰিব পাৰোঁ আৰু এইটোৱে মোৰ, এইখিনিয়ে মোৰ ক'ব লগা কৰ্তব্য। হয়।